আনন্দ মিশ্ৰলৈ ভয় লাগিছে নেকি? হয় ভয় লাগিছে। ভয় লাগিছে, আনন্দ মিশ্ৰলৈ ভয় লাগিছে। ছাৰক মানিছো। কি বেয়া কাম কৰিছিল আপোনালোকে? নাই 2 নম্বৰী কাম কৰিছিল, নকল সোণৰ কাম কৰিছিল। গুলিৰ ভয়ত, গুলি খোৱাৰ ভয়ত আপোনালোকে আত্মহৰণ হয়, ছাৰৰ ভয়ত আমি চিলিণ্ডাৰ হৈছিল। কি নাম আপোনাৰ? সুৰুজালি। আত্মসমৰ্পণৰ কাৰণে আহিছে। কিয় এই পদক্ষেপ লৈছে, কিয় ভাবিছে যে আত্মসমৰ্পণ কৰিব লাগে? এইটো আগত কিবা কিবি কৰিছিলোঁ যে আজি 3 বছৰমান আগত, তেতিয়া ছাৰ আহি পেলাই কৈছে চিলিণ্ডাৰ কৰিবলৈ, চিলিণ্ডাৰ কৰিছোঁ। কি কৰিছিলে আপোনালোকে? মোৰ নাম সুৰুজালি। কেতিয়া জড়িত হৈছিলে ইয়াত? এইটো আজি 3-4 বছৰ আগত এইটো ঘূৰিছিলোঁ, মই একো কৰা নাই। এইটো কেনেকৈ কৰে মই এইটো নাজানো। এইটো ঘূৰিছিলোঁ তেতিয়া ৰাজবীৰ সিঙে হয়। এতিয়া একো কৰা নাই। আত্মসমৰ্পণ আনন্দ মিশ্ৰলৈ ভয় লাগিছে নেকি? হয় ভয় লাগিছে। ভয় লাগিছে, আনন্দ মিশ্ৰলৈ ভয় লাগিছে। ছাৰক মানিছো। ছাৰ আহিছে, মানিছো ছাৰক, মানি পেলাই আহিছো। আনন্দ মিশ্ৰলৈ ভয় লাগিছে সেইকাৰণে আত্মসমৰ্পণ কৰিছে। কিয় আত্মসমৰ্পণ? আগতে আপোনালোকক কোৱা নাছিল নেকি? কোনো আৰক্ষী চকী আপোনালোকক আৰক্ষীয়ে কোৱা নাছিল নেকি আত্মসমৰ্পণ কৰিব লাগে? নাই এনেকুৱা কোৱা নাছিল। পইচা লৈছিল আপোনালোকৰ পৰা? না লোৱাটো হেৰিতো নাই লৈছিল আপোনালোকৰ পৰা, নহ'লে আপোনালোকে কেনেকৈ বাচি গৈছিল? এইটোতো হ'বই পাৰে কিবা পইচা লৈছিল। কিমান পইচা লৈছিল এজন আৰক্ষীয়ে? এইটোতো আমি ডাইৰেক্টলি নাজানো। নাই জানে আপুনি, নজনাকৈ আপুনি কিয় আহিব? কিমান পইচা লৈছিল আৰক্ষীয়ে? নহয় পইচা লোৱা নাই, আৰক্ষী পইচা লোৱা নাই। নোলোৱাকৈ আপুনি কিয় আত্মসমৰ্পণ কৰিবলৈ আহিলে? আপোনালোকে কিয় এই বেয়া কামত জড়িত হৈ আছিল? আগত বেয়া কামত জড়িত আছো, এতিয়া 4-5 বছৰ আগত এৰি দিছোঁ। কি বেয়া কাম কৰিছিল আপোনালোকে? নাই 2 নম্বৰী কাম কৰিছিল, নকল সোণৰ কাম কৰিছিলোঁ। এতিয়া আপোনালোকে কি কৰিব? আপোনালোকে আত্মসমৰ্পণ কৰিবলৈ কৈছে, এতিয়া কি কৰিব? এতিয়া ছাৰে কৈছে চিলিণ্ডাৰ কৰিব, মই চিলিণ্ডাৰ কৰি দিছোঁ। এইটো কাৰণে চিলিণ্ডাৰ গুলিৰ ভয়ত, গুলি খোৱাৰ ভয়ত আপোনালোকে আত্মসমৰ্পণ হয়, ছাৰৰ ভয়ত আমি চিলিণ্ডাৰ হৈছিল। ইতিমধ্যে উল্লেখ কৰিছে যে আনন্দ মিশ্ৰৰ ভয়ত এনেধৰণে গুলি খোৱাৰ ভয়ত আত্মসমৰ্পণ। কিয় আত্মসমৰ্পণ কৰিবলৈ আহিছে আজি? নাই ছাৰে মাতিছে হাজিৰ হ'ব লাগে বুলি, সেইকাৰণে আহিছোঁ। আমি এতিয়া কৰা নাই। মই লকডাউনৰ আগত এইটোৰ লগত জড়িত আছিলোঁ, কিন্তু এতিয়া মই এইবিলাক কৰা নাই। এতিয়া মই কেছত হাজিৰ হৈ আছোঁ। আনন্দ মিশ্ৰলৈ ভয় লাগিছে? ভয় লাগিছে। গুলি ফুটাই বুলি ভয় লাগি আছে? হয়। সেইকাৰণে আত্মসমৰ্পণ কৰিছে। কি বেয়া কাম কৰিছিলে আপোনালোকে? একো বেয়া কাম কৰা নাই, এইটোতে জড়িত হৈছিলোঁ। এইটো কি ভাল কাম নেকি? নাই এইটো বেয়া কাম, এতিয়া বুজি পাইছোঁ, সেইকাৰণে আত্মসমৰ্পণ কৰিছোঁ ছাৰ। আকৌ ভৱিষ্যতে যদি আকৌ একে পথ লৈ আপোনালোকে কি হ'ব? ভৱিষ্যতে যদি আকৌ এনেকুৱা পথ লৈ কি হ'ব? এইটো লকডাউনৰ আগত মানে এবাৰ জড়িত হৈছিলোঁ। লগত নাছিলে। নাই লগত কোনো নাই। ভৱিষ্যতে নকৰোঁ বুলি কথা দিব নেকি আনন্দ মিশ্ৰ? হয়, ভৱিষ্যতে নকৰোঁ। কেমতৰ আগত মই যিমান দিন জীয়াই থাকিম এইটো কামত জড়িত নহ'ব। আল্লাহৰ শপত খাইছোঁ, মাৰ শপত খাই কৈছোঁ। আৰু নকৰে আৰু? এইটোৰ লগত জড়িত নহয়। নিশ্চয়কৈ আনন্দ মিশ্ৰৰ যি হুংকাৰ, সেই হুংকাৰৰ পিছতেই এতিয়া দেখিছে ইজনৰ পিছত 26জনকৈ কালিৰ দিনটোতেই আত্মসমৰ্পণ কৰিছিল, আৰু আজি এই মুহূৰ্তত প্ৰায় 6জনকৈ অপৰাধীয়ে ইয়াত আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা গ'ল। এক্সক্লুচিভলি আপোনালোকক এয়া NK টিভিৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিলোঁ।